মাগৈ কেলে খালে এইডালে তাক ঝিৰিকে যাওঁ নেকি চাহ অলপ বহাই গৈছো ভাত নাই ৰাহে নাই আপোনাৰ পোৱা পইচা বিচাৰি একচন মোৰ পইচাটো খেদালা আৰু লগতে এখেতলোকৰ শ্বুটিং আছে আজি শ্বুটিঙলৈ গৈ আছোঁ আৰু আপোনাক কিছুমান দৃশ্য দেখাম আৰু মোৰ লগতে আপোনালোককো লৈ যাওঁ আৰু তেখেতে এতিয়া ক'ব তেখেতৰ পৰিচয় তেখেতে দি গৈ থাকিব আৰু থেংক ইউ বলক নমস্কাৰ মই অমন্ত বৰুৱা যদি ভাঙা টিভি চাই নিশ্চয় চিনি পাইছে আৰু আজি আহিছে আমাৰ ওচৰলৈ নিতুল বৰুৱা মই আজি লগত লৈ আহিছোঁ আমাৰ শ্বুটিঙৰ জেগালৈ তেওঁ আমাক চাবলৈ আহিছে গতিকে আমাৰ শ্বুটিঙৰ জেগা তেওঁ চাব আমাৰ শ্বুটিঙৰ ভিডিঅ' তেখেতে দিব গতিকে সকলোৱে তেওঁৰ এই চেনেলটো চাই থাকিব তেওঁৰ ভিডিঅ' চাই থাকিব বহুত সুন্দৰ সুন্দৰ ভিডিঅ' বনায় আৰু আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব যিমান পাৰে ইমান শ্বেয়াৰ কৰিব শ্বুটিঙৰ তালৈ যাওঁ আৰু গৈ বোলে চবকে চিনাকি কৰি দিবলৈ চেষ্টা কৰিম আৰু কি পাৰোঁ নেদেখাওঁ আৰু দেখাবলৈ চেষ্টা কৰিম আৰু এখেত আছে নহয় সহায় কৰিব নিশ্চয় সহায় কৰিম ঠিক আছে বলক বিচাৰকচোন মানে মই বজাৰত যাব লাগে পইচাটো হৰাই দিয়া নে আহিছোঁ তই 200 টকাটো ক'ত পাইছিলি কৈছোঁ হেৰি মই ৰাতি সপোনত পাইছিলো ইমান ধুনীয়াকৈ পইচাটো এইখিনি জেগাতে পৰি আছিল সপোনত পাইছা ৰাম এই মাথাটো বেয়া কৰিব সপোনত পোৱা পইচা বিচাৰি থাকিলি পাবি নেকি বজাৰত যাব লাগি যাওঁ এই সপোনবিলাক সঁচা হৈয়ে চাওক চাই ক'ত মাগৈ কেলে খালে এইডালে তাক ঝিৰিকে যাওঁ নেকি চাহ অলপ বহাই গৈছো ভাত নাই ৰাহে নাই সপোনত পোৱা পইচা বিচাৰি মৰি আছে ইতিমধ্যে আমি ভুজিয়াক লগ পালোঁ আৰু ভুজিয়াৰ মুখৰ পৰা দুই এষাৰ শুনক নমস্কাৰ দাদা আমাক লগ কৰিবৰ কাৰণে ইমান দূৰৰ পৰা ধেমাজিৰ পৰা আহিছে আৰু সঁচাকৈ দাদাক লগ পাই বহুত বেছি ভাল লাগিল আৰু নিশ্চয় দাদাই আপোনালোকক দেখাই আছে কেনেকৈ আহিছে তেওঁ আমাৰ ওচৰলৈ আৰু তেওঁ সকলোৱে চাব চেনেলটো ছাবস্ক্ৰাইব কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে তেওঁৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব দেখিবলৈ কিন্তু বেট বেছিকৈ ভাল হয় পৃথক আছে ইয়াত চাওকচোন আপুনি ওচৰৰ পৰা চাওক বলক আৰু দৃশ্যকেইখন দেখাওঁ শ্বুটিং কৰোঁতে অকণ যুদ্ধ লাগে গাইছ চাওক ভাল লাগে কিন্তু যুদ্ধবিলাক কিন্তু বুন্দিয়া অলপ চাইলেণ্টকৈ থাকে দেই বিচনী মাৰি মাৰি চাওকচোন কিমান গৰম লাগিছে বহুতে গৰম লাগিছে ন হয় নেকি আৰু গৰমটো বেছি আপোনালোকৰ এইফালে বেছি এইফালে আমাৰ জুৱেলে কেমেৰা কৰিছে চাওক চাইলেণ্ট হ'ব লাগিব দেই কাৰণ কেলৈ এটা কথা ক'লে আকৌ এটি বেয়া পায় খং কৰে হাঁহিটো ভাল লাগে বাৰু ভুজিয়া আমাৰ চাওক কি ধুনীয়া হাঁহি মাৰিছে কিয় নাপাম কিন্তু সেইবিলাক ইমান নাটক সহ্য কৰি নাখায় তোৰ মই বয়স মিলে নেকি তোৰ মই বয়স বা এনেকুৱা হেৰি হয় নেকি এইবিলাক নিমিলে না তোৰ থিংকিং বেলেগ এই থিংকিং বেলেগ মোতকৈ সৰু কাৰণে তাই থিংকিংটো বেলেগ এতিয়া আমি যিমান যি কৰিলে তই হাকাতবি নেকি যিমান যিহক তই হাকাতবি মোবাইল যাবি নেকি নাযা যিমান প্ৰেমত তই নাযা হ'লেও তই বহুত সময় নেলাগালে সময় দিবি এডিটিং কৰি বা হেৰি কৰি পাত্তা নাপায় ফোনচেপ বিচাৰি হেৰি কৰি এই ৰ'ল এই এনে এপিফালত দিবি হা এনেফালে গৈছিল নে পইচা যদি আছলি নে ডুপ্লিকেট চাব লাগে তেতিয়াহ'লে ইনকে 1 2 3 4 কি কৈছা এটা গিলা এনকে ফাঁচ কৰি ল'বি তাৰপিছত খুলি দিবি এইয়া চাও মহাত্মা গান্ধীৰ গ্লাছখন যদি ভাঙে চশমাটো যদি ভাঙে তেতিয়াহ'লে এইটো ডুপ্লিকেট আৰু যদি নাভাঙে তেতিয়াহ'লে আছলি পইচা এইটো মানে এনেকৈ অকণি চোৱা চোৱা হ'ব হা বঢ়িয়া দৃষ্টি ভিডিঅ' কৰিছা এতিয়া আমাৰ দীপজ্যোতি দাদাৰ ঘৰত শ্বুটিং হ'ব আপুনিতো যোৱা নাই তাতে গৈছিলোঁ আৰু পুনৰবাৰ আকৌ ঘৰটো চাব পাম হাঁহিলে বহুত ভাল লাগে চাওকচোন বিউটিফুল গাৰ্লছ কিন্তু ফুটটো লোৱাৰ পিছত কিন্তু বোৱাৰী বুলি নাভাবি দেই বোৱাৰী নেকি অঁ ঠিক আছে অ'কে আকৌ ইফালে আকৌ চাওক কেনেকৈ হাঁহিছে হেল্ল' নমস্কাৰ কি খবৰ আৰু বৰ্তমান আজি এয়া চিপিৰা খিটেকাৰ ভাঙা টিভিৰ শ্বুটিঙত উপস্থিত হৈছে নিতুল দা আৰু ধুনীয়াকৈ দেখাই আছে আপোনালোকক চাই থাকিব আমি কেনেকৈ শ্বুটিংবিলাক কৰি থাকোঁ আপোনালোকে তাৰ মানুহে চাই নে নাচাই আমাক কমেণ্ট কৰি জনাব নিতুল দাক জনাইলিয়ে হৈ যাব বাৰু দীপজ্যোতি ডেকা ঘৰলৈকে আহি পালোঁ ইয়াতে শ্বুটিং আছে আৰু ইয়াত শ্বুটিং এটা হ'ব এই আমাৰ আজি শ্বুটিং চলি আছে আপোনাৰ বুৰবক্তিৰ ওপৰত
ইয়াতে কিবা ওচৰতে আছে সেইকাৰণে আমি আহিলোঁ লগত আহিছে নিতুল দা চাই থাকিব নিতুল দা ব্লগ চেনেল বলক এতিয়া আমি ভিডিঅ'লৈকে সোমাই যাওঁ সেইটো সোমাই গৈছোঁ চাওক তেখেতৰ ঘৰ যিহেতু কৈছোঁ বুন্দিয়া বুলি ক'লে গোটেই অসমবাসীয়ে চিনি পায় নিকনেমটো ক'ব আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী অনামিকা ডেকা হয় আচ্ছা পঢ়া শুনা কিবা কৰিছে পঢ়া মোৰ এবাৰ ডিগ্ৰী কমপ্লিট হৈছে ডিগ্ৰী কমপ্লিট হৈছে বৰ্তমান আপুনি শ্বুটিঙৰ বাহিৰে কিবা আৰু বৰ্তমান এতিয়ালৈকে একো কৰা নাই বাৰু শ্বুটিঙে কৰি আছোঁ শ্বুটিঙে কৰি আছে আচ্ছা কিমান বছৰ হ'ল আপোনাৰ শ্বুটিং কৰা বছৰ মানে কি ফাৰ্ষ্ট যেতিয়া লকডাউন দিছিল তেতিয়াৰ পৰা ষ্টাৰ্টহে কৰিছোঁ মই বছৰকৈ মানে তেতিয়াৰ পৰা আৰু শ্বুটিংটো কৰি কেনেকুৱা লাগিছে অনুভৱ শ্বুটিং কৰি বহুত ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে বহুতে আৰু এতিয়া ধৰি লওক আপুনি এতিয়া শ্বুটিংটো কৰিলে ধৰি লওক আপোনাৰ ভিডিঅ' বহুত মানুহ চায় বা কোনোবা ৰাস্তাৰ পৰা যাওঁতে কোনোবাই মাতিছেনে বুন্দিয়া বুলি একদম মোৰ নিজৰ নামটো দি মানে আজিলৈকে কোনো মাতা নাই বুন্দিয়া বুন্দিয়া চবেই আৰু বুন্দিয়া বুলি মাতে বহুত ভাল লাগিছে নে তেতিয়া বহুত ভাল লাগে কিবা এটা ফিল এটা পাই যায় না একদম তাৰপিছতে আৰু ঘৰত কোন কোন কেনেকৈ আছে ঘৰত মা দেউতা মই দেউতা কি কয় দেউতা কি কয় মানে খেতিয়ক বুলিয়ে ক'ব পাৰি আৰু বেনপাতি আমাৰ ঘৰতে আৰু কিষাণ হয় মানে ঠিকে আছে বাৰু ভাল লাগিলে আৰু শ্বুটিংটো চাব আহিলে বহুত ভাল পালোঁ আৰু তেখেতো আৰু যেনেকৈ দেখিছিলোঁ এনেকৈ নহয় আকৌ বহুত সহজ সৰল মানুহ আৰু বহুত মৰম কৰে মানুহ দূৰৰ পৰা অহা বুলি ক'লে বিশেষকৈ আমাৰ এইটো এইফালে হওক দিছোঁ কেনেকা দুটা কি তিনিটা চিন্তা নাই সেই বোলে চিনি পায় আৰু ইফালে আমাৰ ভুজিয়া 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 বুলি মাতিছোঁ আৰু পিছত তোমাৰ কেনেকুৱা লাগিছে ৰাস্তা দি গৈ থাকিলে ঐ ভুজিয়া বুলি যদি মাতি দিয়ে ভাল লাগে বহুত ভাল লাগে বহুত ভাল লাগে দেখিছানে ক'ব নোৱাৰা হৈ গৈছে মানে কিমান ভাল পাইছোঁ আৰু ইফালে আমাৰ নকওঁ আৰু কিটেকা তিনিটা দেখি চিন্তা নাই বোলে কিটেকাটো আৰু এটা ভিডিঅ' ল'লোঁ অলৰেডি সেই ভিডিঅ'টো আৰু আপোনালোকে মই আপলোড কৰা নাই কৰিম লাহেকৈ কৰিম আৰু গতিকে আৰু লাহে লাহে কৰি থাকিম ঘৰত শুই তই আজি আকৌ গৰ্ব নকৰিবি হাঁহিছে কিয় হয় মণি তই কিন্তু আজি আকৌ গৰ্ব নকৰিবি দেই শুনছা মই যিটো কৈছোঁ তাক শুনবি আপুনি যিটো কাম কৰিব যাই আছে সেইটো বহুত বেছি ভুল কাম আৰু মই আপোনাক সেইটো কৰিব নেদো এই মণি শুন মই তিনিটাকে চলি মই পুহিব নোৱাৰোঁ বুজি পাইছা তাকো বোলে চিয়া চলি লিকিৰা হ'লেও মই পুহিলোঁ হয় বুজিছে নে তই মই জন্ম দিবা কোৱা নাছিলোঁ নহয় আৰু জন্ম দিছে তেতিয়া পুহিবাই লাগব চব কথা নকবি তই মই জানো মই কিমান অন্তৰত আঘাত পাই আছোঁ মানুহকেইটা আহি আছে তই মনে মনে থাকবি আৰু যিটো কৈছোঁ তই তাকে শুনবি যদি নুশুনা তোক খৰা কৰিম তোক আমি শ্বুটিঙৰ পৰা ৰাওনা হ'লোঁ আমি বৰ্তমান গৈ আছোঁ ভিডিঅ' শ্বুটিং শেষ হ'ল বহুত বেছি ভাল লাগিলে আৰু তেওঁৰ লগত আজি যি মুহূৰ্ত কটালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে বহুত ফানি হয় মানুহজন বহুত ভাল লাগে আৰু এওঁৰ ভিডিঅ' চাব আপোনালোকে আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে আমাৰ ভিডিঅ' চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব নে কি কয় ধন্যবাদ থেংক ইউ বাই বাই